ৱেলকাম জনাইছোঁ জ্ঞান লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ। আৰু এতিয়া মই চাহ তাহ খাই লওঁ। চাহ খাবৰ কাৰণে এয়া পিঠা বনাই লৈছোঁ আৰু ইফালে পাপৰ বনাই লৈছোঁ, ইফালে লাল চাহ লৈ লৈছোঁ। দিনৰ চাহটো মানে এনেকৈ খাই লওঁ, তাৰপিছত কাম কিছুমান আছে সেয়া কৰিম। আৰু এইফালে সেইবোৰ বহুত বেছি জাবৰ হৈ গ'ল, এইবোৰ ঢেকীয়া চবফালে মানে জাবৰে জাবৰ। মোৰ ফুলকেইটাত মানে কি ক'ম আৰু, এইকেইটা এতিয়া চাফা কৰি লৈছোঁ গোটেইকেইটা, যিহেতুকে বহাগৰ বিহু আহি আছে। বিহুটো চবেই নিজৰ ঘৰটো যিমান যি হ'লেও অলপ হ'লেও মানে ছোৱালীবোৰ আৰু মেইনলি ছোৱালীবোৰৰ কাম এয়াই যে কিবা বিহু এনেকুৱা অকেজন আহিলে আৰু ঘৰ চাফা কৰা, এনেকুৱা ফুল ৰোৱা কিবা কিবি মিলে মই বহুত বেছি ভাল পাওঁ মানে এনেকুৱা ফুল চুল ৰুই। আৰু এইফালে নাৰ্জীবোৰ কেইটামান আগৰ মানে ইয়াতে পৰি আছিলে, সেয়া উঠাই লৈ এতিয়া বেলেগ জেগাত ৰুম। আৰু এইফালে গোটেইকেইটা বস্তু এটা চাফা কৰিলোঁ, আৰু চাফা কৰিলেও কি হ'ব মানে, আৰু ফুলবোৰ ৰুম হয় ভালকৈ যত্নটো লওঁৱেই, হ'লেও মানে এইটো জেওৰাটো মানে বাঢ়ি যায় আৰু বহুত বেছি দিন হ'লে। দেউতাই ইমানো কাম কৰিব নোৱাৰে যে এইটো হাৰামি গৰুটো গোটেই খাই পেলাই। অকল এইটো বুলিয়ে নহয়, আৰু আচলতে দেখাই আছোঁ গৰু এটা। আৰু এইটো এটা গৰু, এইকেইটা গৰুৱে মোক গোটেই ফুলকেইটা খাই পেলাই। ইমান মানে বেলেগৰো আহে বাৰু, অকল আমাৰ বুলিয়ে নহয়। আৰু এইয়া কৈছিলোঁ বেলেগৰ গৰু আহিয়ে গ'ল, এইকেইটা গৰু ক'ৰপৰা আহে। আৰু এয়া ৰুব লৈছোঁ নাৰ্জী ফুলটো সিটো চাইডে ক'ৰবাত মানে আগৰ এনেকুৱা গুটিকেইটা পৰি মানে তলত নাৰ্জী ফুলৰ ফুলকেইটা ওলাইছে, সেইটো কাৰণে এইটো বেলেগ চাইডে মানে ৰুই লৈছোঁ। আৰু এইফালে মই এতিয়া এইটো ৰুম, ইয়াতে পানী চানী দিম আৰু অলপ পিছতকৈ এইটো ৰুই লৈছোঁ। আৰু এইয়া চাফা কৰি আছোঁ বাৰু। আৰু এইফালে চাওক ফুল ফুলিব হৈছে, আৰু বৰ্তমান এতিয়া চব ফুলে ফুলিবই। আৰু এইটো এল'ভেৰাটো মই আনিছোঁ ডিব্ৰুগড়ৰ পৰা, বাৰ ৰুমৰ পৰা আনিছিলোঁ, মানে মালিকৰ ঘৰৰ পৰা এইটো আনিছিলোঁ। এইটো এইবাৰ কিন্তু আগৰবাৰ এবাৰ আনিছিলোঁ, সেইটো বাৰ মানে মৰি গ'ল, এইটো বাৰ জীয়াই আছে। আৰু এইফালে এইকেইটা চব ময়ে ৰোৱা, আৰু এইটো লগৰজনীৰ ঘৰৰ পৰা আনিছিলোঁ। আৰু এইফালে চাওকচোন এইটো বেঙেনাটো ময়ে ৰুইছিলোঁ, এইকেইটা জলকীয়াও ময়ে ৰুইছোঁ। আৰু এইফালে বেঙেনাকেইটা লাগিব আৰু লগা টাইমত, কিন্তু এইকেইটা বহুত বেছি লাগে মানে, আমি আগতেও ৰুইছোঁ মানে, আৰু এতিয়া জলকীয়াও লাগিব হৈ আহিছে। আৰু এইকেইটা চব মই কৰিছোঁ বাৰু। এতিয়া ইয়াতে দি লৈছোঁ পানী, যিহেতুকে নতুনকৈ ৰুইছোঁ এইকেইটা সেইটো চাইডৰ পৰা এইটো চাইডলৈ আনি। আৰু ইয়াতে এতিয়া বৰষুণটো এতিয়া দিনটো মানে গৰমৰ দিন, এতিয়া বৰষুণ চৰষুণ নাই, পানীটো দিব লাগিব। এইফালে পানী দি লৈছোঁ এতিয়া। আৰু এইটো নাৰ্জী ফুলটো ৰুইছোঁ, এইটো পানী দি দিয়াটো। আৰু এইফালে এইটো চাইডে অলপ চাফা কৰিব আছিলে, এইকেইটা বহুত বেছি। আৰু এইটো ওপৰত চাওক, এইকেইটাও বহুত হেৰি হৈ গৈছে, মেলি আহিছে। এইটো চাওক, এইকেইটাও তলত আহিছে, গোটেইকেইটা মানে এতিয়া ডাঙৰ হৈ আহিছে, আৰু এইবোৰ মেলিব লৈছে আৰু আগতে যেনেকৈ আছিলে। আৰু এইয়া তলৰকেইটা এইটো ডাঙৰ হৈছে বাৰু, আৰু এইটো মেলিব লৈছে এতিয়া। আৰু এইকেইটা এনেকৈ আছে, এইকেইটা ডাঙৰো নহয়, কি যে হৈছে নহয়, এইবোৰ হৈছে বাৰু। এইটো লঠা মেলিব লৈছে, আৰু এইটো হৈছে ইমান জল্দি হ'ব আৰু নে? ইমান ডাঙৰ কলহটো তই উঠাব পাৰিবি দে? পাৰিম। সেইটো উঠাব পাৰিব নাই? অ' বা, দুটাই পাৰিবি? সেইটোৱে মোনে পাৰিবিনে এইটো কৈছোঁ, পাৰিবি? বাহ, বেয়া বল আছে দেখোন দুটাই। কচোন এটা হাতেদি দাঙিব পাৰিবি? বা, এইটো বলি আছে দেই। মইতো এইটো লগতে পাৰিম। দেচোন দে। বা, সঁচাকৈ পাইছোঁ, তই শকতে হৈ আছ আকৌ মোনক দেখিছেনে? পৰি যাবি, হৈ গ'ল। ইহঁতিয়ে পাৰে আকৌ, পিঠিছে বেয়া পাৰে আৰু। আৰু এইফালে মাহীহঁতৰ তাত দিছিলে পেটু গাহৰি মানে, আৰু বাও অলপ দি দিছিলে, যিহেতুকে এইটো কালিৰে হয়, সেইটো কাৰণে অলপ গোন্ধাব, আৰু গোন্ধোৱা নাই, গোন্ধিব। সেইটো কাৰণে মানে এইটো জৰ্দা পাতটো দি এনেকৈ সিজাই দিলে মানে নুগোন্ধে। আৰু এইফালে মাছ বইল খাম আৰু আজি।